Hello everyone, good morning. So guys, নমস্কাৰ মই Dhritish মিতা আপোনালোকক পুনৰ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু এই চেনেলটো তিনিটা ধৰণৰ ভিডিঅ' পাব, যিহেতু কমেডি চেলেঞ্জ ভিডিঅ', ব্লগ ভিডিঅ' আৰু প্ৰেংক ভিডিঅ' পাব। তো গাইজ মোৰ এইবিলাক ভিডিঅ' পাবৰ বাবে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ এই ছাবস্ক্ৰাইবটোৱে মোক আগলৈকে ভিডিঅ' বনাবলৈ উৎসাহ জনাব। তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু আজি মই এইটো ভিডিঅ'টোত মানে আজিৰ দিনটো কি কৰোঁ, ক'ত যাওঁ, কেনেকৈ ক্লাছ কৰোঁ বা কেনেকৈ ক'ত কি কথা সেইখিনি আপোনালোকক সকলো জনাম। তো বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ মই একদম ৰাতিপুৱাই মানে গা পা ধুই আজৰি হৈ কামখিনি কৰি একদম মানে একো খোৱা নাই আৰু এতিয়া খাম বুলি ভাবিছোঁ। আৰু ক্লাছো আছে অকণমান দেৰিকৈ আৰু বতৰটো ইমানেই বেয়া কৰিছে, মানে কি হয় নাজানো, আৰু ক্লাছত যাব পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানো, আৰু ইমানে ডাৱৰীয়া কৰিছে বতৰটো। আপোনালোককো দেখাই আছোঁ ৰ'ব। এয়া চাওক, বতৰটো ইমানেই ডাৱৰীয়া কৰিছে, একদম ক'লা ক'লা হৈ গৈছে আকাশখন। বহুত জোৰে চাগে বৰষুণ আহিব। মই আজি ক্লাছত যাব পাৰোঁ নে নোৱাৰোঁ একদমেই নাজানো, বতৰটো দেখিলে কেনেকুৱা হৈ আছে। তো চাওঁ অলপমান টাইম কেনেকুৱা হয়, কিবা খাই লওঁ, তাৰপিছত আপোনালোক লগ পাই আছোঁ। মোৰ একদম চাহ পানী খোৱা হৈ গ'ল আৰু মই এতিয়া ক্লাছত যাব ওলাম। আৰু অথনি এনেকুৱা মানে ডাৱৰীয়া বতৰ, আজি ক্লাছত যোৱা চাগে নহ'বই, কৈছিলোঁৱে, দেখাইছিলোঁ আপোনালোকক। বতৰটো একদম ডাৱৰীয়া হৈছে, তো বৰষুণ আহিলে একদম ইমান জোৰে বৰষুণ আহিছে। তো দেখাই আছোঁ আপোনালোকক। এয়া চাওক, ইমান জোৰে বৰষুণ দিছে, আজি চাগে নহ'বই যোৱা ক্লাছত। আৰু বৰষুণ দি আছিলে, তো এতিয়া আৰু একদম ৰ'দ দিছে। তো ওলাওঁ, মই ক্লাছত যাব, তাৰপিছত লগ পাই আছোঁ। তো গাইজ মই একদম ৰেডি, ক্লাছত যাব কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু মোক থ'ব যাব দাদাই, বাছ ষ্টেণ্ডলৈকে থ'ব যাব। তো বলক চাই থাকক লাষ্টলৈকে ভিডিঅ'টো। এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ডলৈকে দাদাৰ লগত। পালোঁ এতিয়া আৰু ক্লাছো পাব বেছি টাইম নাই আৰু ক্লাছ আহি পাই গ'লোঁ আৰু মেম আহি পোৱা নাই, আজি অলপ জলদি আহি পালোঁ মই, তো তাৰ বাবে অলপ ৰখিব লাগিব। তো ৰখি থাকোঁ আৰু মেম অহালৈকে 10 মিনিটমান পিছত আহিব মেম, তো অলপ ৰখিব লাগিব। এইটো জালুকবাৰীতে হয় মোৰ ক্লাছটো, কাতিয়া দলঙৰ লেফ্ট ছাইডৰ বিল্ডিংটোত 4 টাৰ্ম বুলি লিখা আছে, তো তাতে মই ক্লাছ কৰোঁ আৰু বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব। এইটোৱে ৰখি আছোঁ আৰু ইয়াতে নাই, মই এতিয়া ভিতৰৰ ফালে গৈ আছোঁ। আমাৰ ৰুমটো এইটোৱে, কিন্তু মেম আহি পোৱা নাই, তাৰ বাবে এনেকৈ দৰ্জাখন মাৰাই আছে আৰু এইখন পোষ্টাৰ হয় 4 টাৰ্ম বুলি লিখাই আছে, এইবিলাক আৰু চাব পাৰে। এতিয়া বহি আছোঁ আৰু মেম আহিলে ৰখিব লাগিব, যিহেতু তো ৰখি থাকোঁ আৰু মেম আহিলে দেখাই আছোঁ ক্লাছৰুম। ৰেড কালাৰ যে কাপোৰটো পিন্ধি আছে এইটোৱে হৈছে আমাৰ কম্পিউটাৰ মেম। চ' গাইজ এইখন আজি বনালোঁ ফ্ৰম, আৰু ইহঁতিকেইটাও বনাইছে। গাইজ মই ক্লাছৰ পৰা ঘৰ আহি পালোঁ আৰু মানে কি তাত ভিডিঅ' বনোৱা নহ'ল, ইমানে
গাড়ীৰ জাম আৰু লগতে মানে 12টা বজাৰ পৰা বেলেগ ক্লাছ থাকে কম্পিউটাৰৰ বেলেগ ষ্টুডেণ্টবিলাকৰ। তো ইমানেই হাল্লা কৰি থাকে, তাৰ বাবে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই।